ৰঙালাও কিমান কয় 20 টকা দাদা হে কমত নহ'ব এইটো আমি 5 টকা কমে দিব পাৰিম ঠিক আছে ভৰাই দি দিয়া ফল দুটা দি দিয়া আৰু আলুটো দি দিয়া এই 500 টকাটো লোৱা আৰু আগৰ অলপ বাকী আছিলে নহয় হয় ছাৰ এইখিনিও কাটি লোৱা আৰু বাকীখিনি ঘূৰাই দিয়া ঠিক আছে দাদা ইহে মাষ্টৰ ক'ৰ পৰা আহিলি এই নকবহে ককাইদেউ এই স্কুলৰ পৰা আহোঁতে বজাৰ অকণ কৰি আহিলোঁ পিছে ল'ৰা ছোৱালী হাল ভালে আছেনে এই আছে দিয়ক কোনোমতে চলি আছে পিছে আপুনি ক'ত যায় মই সেই গাঁওখনলৈ যাওঁ মিটিং এখন আছে হেৰি নহয় মাষ্টৰ এই ৰবিবাৰলৈ এবাৰ মোৰ ঘৰলৈ আহিবিছো বহুদিন তোৰ লগত কথা এষাৰো ভালদৰে পাতিব পৰা নাই নহাকৈ নাথাকিবি কিন্তু হ'ব ককাইদেউ আহিম দিয়ক মই এতিয়া আহোঁ দেৰিয়ে হ'ল মিটিং আৰম্ভ হ'লেই যাওকগৈ ককাইদেউ লগ ঠিক আছে হেৰা বোলো শুনিছানে গৈছো আপুনি আহিলে এইখিনি লোৱা ইমানবোৰ আনিলে যে তোমাৰ দেখিছোঁ খং উঠিছে ইমান দিনে কম কষ্টতে চলিলোনে আজি 5 মাহৰ দৰমহাটো একেলগে পাই গ'লো গতিকে অলপ ফূৰ্তিয়ে কৰোঁ দেচোন যোৱা সোনকালে যোৱা অলপ ৰন্ধা বঢ়া কৰা পালে তেতুলৈকে খাব আৰু নাপালে আঙুলি মূৰটোকে চুবাব এই কি যে কোৱা তুমি দেউতা তহঁত আহিলি বাৰু কচোন পূজাত তহঁতক কি কি লাগিব মোক লং পেন্ট লাগিব লং পেন্ট লাগিব আৰু তোমাক ফ্ৰক লাগিব তোমাক ফ্ৰক লাগিব আৰু মাক কি লাগে সোধাচোন কিনো দিব আৰু দিলে এখন শাৰীকে দিব বাহ শাৰী এখন ঠিক আছে বাৰু তোমালোকৰ সকলোৰে কাৰণে মই কাপোৰ লৈ আহি আছো তোমালোক এতিয়া যোৱা ভিতৰলৈ যোৱা মই আহি আছো হা যোৱা ব'লা এতিয়া অজিত মোক অলপ বাকী লাগিছিল বাকী দিব নোৱাৰো মই হাত জোৰ কৰি কৈছো নাই নাই নোৱাৰো ল'ৰা ছোৱালী কেইটা লগনে মৰিব যাওক নোৱাৰো ককাইদেউ আৰতি কিয় আহিলি ইমান ৰাতিপুৱাই যে নকব আৰু ককাইদেউ নন্দ আৰু ৰূপা ভোকত কান্দি আছে একো এটি খাবলৈ পোৱা নাই অজিতৰ দোকানলৈ বাকী আনিবলৈ গৈছিলো কিন্তু নিদিলে আৰতি মই সকলো বুজিছো আৰু তোক মই মোৰ নিজৰ ভনী বুলি ভাবি আহিছো মোৰতো নিজৰ বুলিবলৈ ছোৱালীজনীৰ বাহিৰে কোনোৱেই নাই গতিকে তই এই 500 টকা লৈ যা সিহঁত দুটাৰ কাৰণে কিবা কিবি কিনি লৈ যাবি হ'ব ককাইদেউ এতিয়া আহিছো ঠিক আছে নন্দ কিবা ভাগৰে লাগিলে আজিলৈ হ'ব দে আৰু ঠিক আছে ঐ তহঁতে যাবিগৈ কাইলৈ আহিবি বাই বাই হেৰি নহয় নন্দ বিহু আহি পালেহিয়ে ৰিহাৰ্চলো কৰিবৰ সময় হ'ল নহয় কথাটো ঠিকেই কৈছ কিন্তু নাচনি ক'ত এইবাৰ বোলে উৰ্বশীয়ে বিহু নাচিব নোৱাৰে কিন্তু কিয় তাই হেনো গুৱাহাটীত কোনোবা ল'ৰা চাইছে তাইৰ বিয়া ঠিক আছে এটা কাম কৰ
তই নাচনী এজনী চা ময়ে চাওঁ কিজানি পাই যাওঁ ন ঠিক আছে ঠিক আছে দুটাই চাই লওঁ ৰচোন নন্দ অ মা তোক দেখোন বৰপিতাৰে বিচাৰি আহিছিল বৰপিতাই অ কিন্তু কিয় জানো পাই কিবা বোলে সকাম আছিল এতিয়াই যাব দিছে হয় নেকি অ ঠিক আছে তেন্তে মই যাওঁৱেই নেকি অ যা দাদা ৰচোন মই যাওঁ তোৰ লগত বৰপিতাৰ তাৰ ঠিক আছে তেন্তে বল মা আহিছোঁ সোনকালে আহিবি অ ঠিক আছে বৰপিতাই অ আপুনি মাতিছিলে বোলে মোক মাতিছিলো অ মাজনী তইও আহিছ বৰপিতাই ইটো মোক আনিবই নিবিচাৰে মইহে ইয়াক জোৰ কৰি লৈ আনিছোঁ আপোনাৰ খবৰ এটা লওঁ বুলি ভাল কৰিছ তাৰ মানে ৰূপাটোক বৰপিতাই মতা নাছিলে তই এনেই ক'লি কিয় নকম অকল কি তইহে আহিব লাগে মই নালাগে নেকি আশা ৰচোন গণ্ডগোলখন নকৰিবি অ মাজনী তই অলপ চাহ বনাই আনগৈ যা মই নন্দৰ লগত অলপ কথা পাতো বৰপিতাই বাৰু বৰপিতাই আপুনি মোক মাতিছিলে বোলে মাতিছিলো হেৰি নহয় মই পাহৰিছিলোৱে আজি আমাৰ মাজনী গুৱাহাটীৰ পৰা আহিব নহয় কি কয় জন্মনি আহিব সেই বোলো তাইতো ইমান দূৰ বাট অকলে আহিব নোৱাৰে তাতে আকৌ ছোৱালী মানুহ মই বোলো তই গৈ অকণমান আগবঢ়াই লৈ আহিব পাৰিলি হয় কিয় নেযাম বৰপিতাই নিশ্চয় যাম তেন্তে মই যাওঁ বৰপিতাই ৰবি ৰবি চাহ খাই যা চাহ পিছত খাম মই এতিয়া যাওঁ তাইক আনোগৈ যা যা তুমিয়ে হ'বলা জন্মনি ন হয় কিন্তু আপুনি মোক চিনি পাইছানে নাই চিনিটো পোৱা নাই ন মই নন্দ মোক মোৰ বৰপিতাই মানে তোমাৰ দেউতাই নিব পঠাইছে কিন্তু কিহত যাম কিহত যাম মানে খোজকাঢ়ি কি খোজকাঢ়ি তো আমাৰ ইয়াতে আকৌ চহৰৰ নিচিনা গাড়ী ঘোঁৰা নচলে নহয় খোজকাঢ়ি যাব লাগিব মই খোজকাঢ়ি যাব নোৱাৰো দেই ঠিক আছে তেন্তে তুমি আহা মই যাওঁ বাই বাই ৰ'ব 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 মই গৈ আছো ৰ'ব মই নোৱাৰো দেই আৰু যাব কিয় ভাগৰ লাগিছে ঠিক আছে বাৰু তুমি থাকা কিন্তু তোমাক কথা এটা কওঁ হাবিখন দেখিছানে তাত বাঘ ওলাই কি আৰু এতিয়ালৈকে 19টামান মানুহ খালে আৰু একুৰি হ'বৰ কাৰণে এটা বাকী চাগে তুমিয়ে সেইটো ঠিক আছে তোমাক খাওক মই যাওঁ ৰ'ব 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 ময়ো গৈ আছো ডম্বৰুকাই দেখোন ঐ নন্দ কালিৰে পৰা আমাৰ কলিকাজনী ঘৰ আহি পোৱাহি নাই তাকে বিচাৰি পথাৰলৈ গৈছিলোঁ পিছে পালেনে নাই নাই পোৱা পিছে এওঁ আকৌ কোন এয়া আমাৰ মহাজন বৰপিতাই যে তেখেতৰে ছোৱালী আজি গুৱাহাটীৰ পৰা আহিছে বৰ ডাঙৰে হৈ গ'ল দেখোন নমস্কাৰ এতিয়া আমি আহোঁ ডম্বৰুকাই ঠিক আছে যোৱা বাৰু আহিবা দিয়ক দেউতা মাজনী দেউতা জানো মাজনী কিমান দিন যে মই তোমাক দেখা পোৱা নাই মই যে কেনেকৈ জীয়াই আছো
হ'ব দিয়ক এতিয়া আৰু আপুনি চিন্তা কৰি থাকিব নালাগে মই পঢ়া শেষ কৰি একেবাৰে গুচি কি আহিছোঁ তোমাৰ পঢ়া শেষ হৈ গৈছে খুব ভাল কথা এতিয়াৰ পৰা মই খুব ভালকৈ খাবলৈও পাৰিম শুবও পাৰিম নে কি কোৱা দেউতা ঠিক আছে বৰপিতাই তেন্তে ৰওক অ। জোনমণি তুমিও থাকা মই আহোঁ ঠিক আছে যা হ'ব দিয়ক। যা কিয় ৰাজ মন মাৰি আছ যে নাই দেখা নাই ইহঁত কেইজনী এতিয়ালৈকে আহিয়েই পোৱা নাই সেইটোতো হয় বিহু ওচৰতেই ৰিহাৰ্চলো কৰিব লাগে আজি দেৰিয়ে হ'ল গালি খাম চাগে অঁ হৌৱা আহিছে আহিছে এ ভণ্টি তই এটা কথা গম পাৱনে বিহু ওচৰতেই ৰিহাৰ্চল কৰিব লাগে সেইবোৰ গুৰুত্ব নাই ঘৰত কাম আছিলে যে সেইকাৰণে অলপ দেৰি হ'ল আহোঁতে অলপ পলম হ'ল বেয়া নাপাব দেই মেখেলা চাদৰযোৰ পিন্ধি গাঁৱৰ সকলোকে দেখাই ফুৰিছা হ'বলা আপুনি কি মোক পেণ্ট চাৰ্ট পিন্ধি অহা বুলি ভাবিছে নেকি পেণ্ট চাৰ্ট আমাৰ অসমৰ জীয়ৰী বোৱাৰীৰ সাজপাৰ নহয় আমাৰ অসমৰ জীয়ৰী বোৱাৰীৰ সাজপাৰ হ'ল মেখেলা চাদৰ বুজিছা আশা আনন্দ তয়ো যে কি আৰু 1947ৰ কথাবোৰ কৈ আছ যুগ নহ'ব পাৰে কিন্তু আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা একেটাই আছে কি হ'ল ইমান দেৰি কৰিলে যে তোমাৰ কাৰণে ৰৈ ৰৈ মোৰ আমনি লাগি গৈছে সোনকালে কোৱা মোক কিয় মাতিছিলা তোমাৰ মুখখনি চাবলৈ বহুদিন তোমাৰ মুখখনি দেখাই নাই নহয় অঁ সেইকাৰণে মাতিছিলা মই এতিয়া যাওঁ ৰ'বা ক'ত যোৱা ৰূপা মোৰ লগত কি কথা পাতিবলৈ তোমাৰ অকণো সময় নাই আছে কিন্তু আজি নহয় বেলেগ এদিন ঘৰত দাদা আহি ৰৈ আছে ঠিক আছে ঐ ৰচোন ৰ তই ইয়াতে কি কৰিছ নহয় মানে দাদা কি নহয় মানে দাদা তোৰ লাজ নালাগে এই ল'ৰাটোৰ লগত ঘূৰি ফুৰিব আৰু তই আচলতে ৰূপাৰ গাত কোনো ভুল নাই তাইক মইহে ইয়ালৈ লৈ আহিছোঁ ৰূপাৰ গাত ভুল আছেনে নাই তই কবি মোক তই তোৰ দেউতাৰ লগত গৈ পেলাই হাল্লা পাৱ কিয় হা আৰু তোক মই ঘৰত চাই আছো বল এতিয়া বল আজি তোক মই চাই আছো বলচোন তই ঘৰলৈ দাদা দাদা এৰি দিয়কচোন এৰি দিয়ক না এৰি দিয়ক মা অ মা কি হলো ইমানকৈ চিঞৰি আহিছ যে তোৰ ছোৱালীয়ে কি কৰিছে জান কি কৰিলেনো তোৰ ছোৱালীয়ে হে হৰেণৰ ল'ৰাৰ লগত প্ৰেম সাগৰত ডুবি আছে তই গম পাৱ এয়া মই কি শুনিছো মাজনী তই ঠিকেই শুনিছ মা মই বীৰেন্দাক ভাল পাওঁ আৰু সিও মোক ভাল পায় চা ভণ্টি তই যিবোৰ কাম কৰিছ ন এইবোৰ ধনী ঘৰৰ হয় আমাৰ নিচিনা দুখীয়া মানুহৰ নহয় এইবোৰ দুবেলা দুমুঠি কোনোমতে খাই আছো সেইখিনিয়ে যথেষ্ট এয়া ভাল পোৱা প্ৰেম এইবোৰ ধনী ঘৰৰ হয় আমাৰ নহয় ভণ্টি আমাৰ নহয় চা মাজনী তয়ে আমাৰ একমাত্ৰ ভৰসা যা তই ভিতৰলৈ যা দাদা চিগাৰেট দিব এ মজা উফ ঐ কোন তই পাই গলো কি পাই গলি এ মজা পাই গলো ঐ গাঁৱৰ ছোৱালী হয় কিন্তু কথা ভালকৈ কবি চকু খুকুটি ওলাই আনিম আশা তুমি মোক ভুল বুজিছা মই চিনেমা কৰাহে মানুহ
তুমি মোৰ চিনেমাৰ হিৰোইন হ'বা নেকি? মানে আপুনি চিনেমা কৰা মানুহ লাজ লাগে পাই পিতাইক সুধি ল'ব লাগিব এতিয়া আমি আহোঁ বাই 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 বৰপিতাই অ বহি আছে আছো। তই কি ল'ৰা অ মাজনী অহাৰ পৰা তোৰচোন দেখা দেখিয়ে নাই। কথাটো হয় বৰপিতাই উম। কিন্তু মোৰ বিহু ৰিহাৰ্চেলৰ কামো চলি আছে নহয় অ, সেইকাৰণে মাৰা ভালে আছে আছে নহয়? দিয়ক আৰু আপোনাৰ ভাল অ দিয়ক নন্দদা আপুনি কেতিয়াবাই পালে হ'বলা অ পালো কেতিয়াবাতে জন্মনি আৰু তুমি আছো হেৰি নহয় নন্দ, তই কালি আহোঁতে তহঁতৰ ঘৰৰ পৰা ঔটেঙা কেইটামান লৈ আহিবি। বহুদিন ঔটেঙা জুতিয়ে পোৱা নাই বুজিছ। হ'ব বৰপিতাই নন্দদা মোক অলপ বাহিৰলৈ ফুৰাবলৈ নিবনে ঘৰতেই থাকি বৰ আমনি লাগিছে অ নন্দ যা অলপ বাহিৰত ফুৰাই লৈ আগৈ যা। ঠিক আছে বৰপিতাই তেন্তে ব'লা যাওঁ ব'লা ঐ কি ভাবিছা ইমান কৰি নাই একো নাই একো নাই মানে মই আপোনাক কথা এটা কওঁনে কোৱা মানে মই আপোনাক ভাল পাওঁ কি কিন্তু মই তোমাক ভাল পাব নোৱাৰো জন্মনি কিন্তু কিয় কিয় নোৱাৰে মোক ভাল পাব বহুত কথা আছে সেইবোৰ তুমি এইবোৰ নুবুজিবা কিন্তু মই বিচৰা ভাল ল'ৰাজন মই আপুনি বুলিয়েই ভাবোঁ যদি ভাবা তেন্তে তুমি মোৰ পৰা আঁতৰি যোৱা ময়ো কাৰোবাক ভাল পাইছিলোঁ আপুনি মোক ভাল নাপায় ন তেন্তে মই সৌ নৈখনত এতিয়াই জঁপিয়াই মৰিম জোনমণি 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 শুনাচোন জোনমণি ৰবা জোনমণি তুমি এইবোৰ কি কৰিব ওলাইছা কি কৰিছা এইবোৰ হা মই আপোনাক বহুত ভাল পাওঁ নন্দদা ময়ো তোমাক ভাল পাওঁ জোনমণি দেউতা অ মই আপোনাক কথা এটা কওঁ বুলি ভাবি আছিলোঁ অ খং নকৰেতো নাই নাই নকৰো কোৱা কিন্তু ময়ো তোমাক কথা এটা ক'ম বুলি ভাবি আছো মানে দেউতা মই নন্দদাক ভাল পাওঁ অহ তাকেই ময়ো তোমাক সেই কথাটোৱে ক'ম বুলি ভাবি আছো দেউতা তুমিও অ মই তোমাক নন্দলৈ বিয়া দিম বুলিয়ে ভাবি আছো ল'ৰাটো কামে কাজে দেখাই শুনাই সকলোতে পাৰ্গত তোমাৰ লগত বেছ মিলিব দেউতা মই তোমাক কি বুলি ধন্যবাদ দিওঁ মাজনী মই আজিয়ে গৈ নন্দৰ মাকৰ লগত তোমাৰ বিয়াৰ কথা আলোচনা কৰিম আমি এনেকৈ লুকাই চুৰকৈ ভাল পাই থাকিলে জানো হ'ব আৰু তোমাৰ জানো কইনা হ'বলৈ মন নাযায় আছে কিন্তু এনেকৈ নহয় তোমাৰ মা দেউতাই জানো মোক আদৰি ল'ব তাতে আৰু মই দুখীয়া ঘৰৰ ছোৱালী নিশ্চয় ল'ব কাৰণ মোৰ পচন্দই মোৰ মা দেউতাৰো পচন্দ আৰু চাই থাকা তেওঁলোকে তোমাক কেতিয়াও না নকৰে ঠিক আছে তুমি চিন্তা নকৰিবা মই ঘৰত নিশ্চয় জনাম এতিয়া ব'লা আৰতি অ ককাইদেউ অ। আপুনি ইমান কষ্টকে আহিব লাগেনে বহক মোকে মাতি পঠোৱা হ'লে হয় নাই নাই নালাগে দৰকাৰী কামবোৰ নিজে আহি কৰিব লাগে অ ইহঁত দুটা নাই নেকি অ ইহঁত দুটা ঘৰত নাই কলৈ গৈছে ক'ৰবাত ওলাই গৈছে অ পিছে কিবা সকাম আছিলে মই বৰ ডাঙৰ সকাম এটাৰ কাৰণে আহিছো কি বা সকাম ককাইদেউ তই হ'বলৈ গম নাপাও মোৰ ছোৱালী জোনমণি তোৰ ঘৰৰ বোৱাৰী হ'বলৈ ওলাইছে
এয়া আপুনি কি কৈছে ককাইদেউ? এৰা ইহঁত দুয়োকে ভাল পায়, তোৰ কিবা আপত্তি আছে নেকি? আপুনি যি ভাল দেখে সেইটোৱে কৰক। তেতিয়াহ'লে শুন, এই বহাগতে ইহঁত দুয়োৰে বিয়াখন পাতি পেলাম, বুজিছ? তয়ো বিয়া যা যোগাৰ কৰ, মই আহোঁ। তামোলখন খাই যাওক ককাইদেউ। দে দে দে। কথাটো মনত ৰাখিবি, ৰাখিম ককাইদেউ। কোৱাৰ দৰে কথাখিনি পাতিবি। মই আহোঁ। হ'ব ঠিক আছে। ককাইদেউ। বেন কি ভাবিছা? নক'বা আৰু ডম্বৰুকাই, মোৰ মূৰতে সৰগ ভাঙি পৰা যেন লাগিছে। কি হৈছে নকওঁ কিয়? যোৱাকালি ৰূপাৰ ককায়েকে তাইক মোৰ লগত দেখা পাই বৰ বেয়াকৈ গালি পাৰিলে। কি বুলি গালি পাৰিলে? তুমি আহিলা? মই নাহিবা বুলিয়ে ভাবিছিলোঁ। এই নক'ব আৰু, ঘৰত যে কিমান প্ৰশ্ন, চবকে বুজাইহে ওলাই আহিছোঁ। বৰষাও তোমাৰ নিচিনা নতুন আছিল বুজিছা, তাইকো মই বনাই দিলোঁ। কি সঁচাকে? শ্বাহৰুখ খান, ছালমান খান এইবোৰক চিনেমাত কোনে আনিলে? মই। তাৰমানে আপুনি মোকো বনাই দিব নেকি? বনাই দিম। পেপাৰে পত্ৰই কেৱল তোমাৰেই নাম। আপোনাক কথা এটা কওঁনে? কোৱা আকৌ, কি কথা? প্ৰথম দেখোঁতে মই আপোনাৰ প্ৰেমত পৰি গৈছিলোঁ। কি? দাদা, আপুনি কোৱাৰ দৰে মই আপোনাৰ ভণ্টিজনীক পোৱাৰ কাৰণে খেতিত ধৰিলোঁ। তই সঁচাই কৈছনে? সঁচাই কৈছোঁ। আৰু পাৰিলে মোৰ সেই সপোনৰ খেতিডৰা আপুনি এবাৰ চাই আহিব। ঠিক আছে, চাম বাৰু, যা। ঠিক আছে, মই এতিয়া আহোঁ। তই আহিছ? মই আহিলোঁ। হেৰি নহয়, তোৰ কাৰণে এটা ভাল খবৰ আছে। ভাল খবৰ? কি ভাল খবৰ কচোন? আজি বৰপিতাৰে আহি এই বহাগতে তহঁতৰ বিয়াখন পাতিম বুলি কৈছে। কোন, জন্মনি? তই সঁচাই কৈছনে মা? মই সঁচাই কৈছোঁ। কিন্তু তুমি আৰু এখন বিয়া পাতিব লাগিব। আৰু এখন বিয়া? কিন্তু কাৰ? কোন হ'ব আৰু? মোৰ একমাত্ৰ ভনীজনীৰ। ল'ৰা কোন? তই নাজান? এই আমাৰ গাঁৱৰ বীৰেন। ইহঁত দুয়োকে বহুত দিনৰ পৰা ভাল পায়। হয় নেকি? একেখন ৰভাতলিতে দুয়োৰে বিয়া পাতি দিম দেই। হে মৰিলো। পিছে জন্মনি আকৌ ৰৈ আছে, মই এতিয়া যাওঁ। হয় নেকি? মই যাওঁ।